এভৰিৱান ফেশ্বন আৰু চিলাইলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা সিম্পল এণ্ড সোবার নেক ডিজাইন লৈ আহিছোঁ। তেনেহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। এই নেক ডিজাইনটো যাতে সকলো বিগিনাৰ্ছেও ইজিলি বনাব পাৰে তাৰ বাবে মই প্ৰত্যেকটো ষ্টেপ ভালদৰে বুজাই দিছোঁ। তেনেহ'লে আহক দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। পেপাৰ পেষ্টিং লৈছোঁ আৰু ইয়াৰে যিটো চাইনিং পাৰ্ট সেইটো ভিতৰ ফালে এই ধৰণে ফ'ল্ড কৰি দি দিছোঁ। আৰু তাৰপিছত ইয়াৰে বহলটো হৈছে 6 ইঞ্চি আৰু দীঘলটো হৈছে 10 ইঞ্চি। ডিঙিৰ বহলটো 3 ইঞ্চিত মই মাৰ্ক কৰি দিছোঁ। তলৰ ফালে 4 ইঞ্চিত আৰু এটা মাৰ্ক 8 ইঞ্চিত কৰিছোঁ। আপোনালোকে যদি অলপমান বেছি দ নিপিন্ধে তেতিয়াহ'লে অলপ 7 ইঞ্চি বা 7.5 ইঞ্চিটো মাৰ্ক কৰিব পাৰে। আৰু তলত 8 ইঞ্চিত এটা মাৰ্ক কৰি দিছোঁ। ইয়াতে দুটা মাৰ্ক কৰিছোঁ, এটা 4 ইঞ্চিত আৰু এটা 8 ইঞ্চিত। এতিয়া ডিঙিৰ বহলটো তলৰ ফালেও 3 ইঞ্চিয়ে ৰাখিছোঁ আৰু তাৰপিছত এটা স্কুৱেৰ বক্স বনাই দি লৈছোঁ। যিটো আমি 4 ইঞ্চিত মাৰ্ক কৰিছিলোঁ তাতো এটা এই ধৰণে আস্তানি দিছোঁ। ইয়াতে 1 ইঞ্চিত এটা মাৰ্ক কৰি দিছোঁ আৰু তাৰপিছত 1.5 ইঞ্চি বা 1.5 ইঞ্চিতকৈ 1 পইণ্ট কমত ইয়াতে এটা মাৰ্ক কৰি দিছোঁ। আৰু আৰ্মহোল শ্বেপৰ সহায়ত আমি যিটো 1 ইঞ্চিত পইণ্ট দিছিলোঁ সেইটো এই ধৰণে আমি শ্বেপ দি দিছোঁ। আৰ্মহোল শ্বেপৰ আপোনালোকে যিকোনো চিলাই বস্তু কিনিব পৰা দোকানত পাই যাব। আৰু সেই পইণ্টটোৰ পৰা 1.75ত চিধাকৈ আৰু এটা মাৰ্ক কৰি দিছোঁ। আৰু প্ৰথমতে ওপৰৰ পইণ্টটো মিলাই দিছোঁ আৰু তাৰপিছত তলৰ পইণ্টটো এই ধৰণে আস্তানি দিছোঁ। আৰু তাৰপিছত একেবাৰে তলত ভিডিঅ'ত দেখুওৱাৰ ধৰণে আঁচডাল টানি দিব। এতিয়া 1 ইঞ্চিত এই ধৰণে মাৰ্ক কৰি দিব আৰু তলৰ ৰঙা আঁচডাললৈকে ওপৰৰ পইণ্টটোৰ পৰা এই ভিডিঅ'ত দেখুওৱাৰ ধৰণে 1 ইঞ্চিত মাৰ্ক কৰি এই ধৰণে শ্বেপ দি দিব। তাৰপিছত আৰু এটা 1 ইঞ্চি এই ধৰণে ওপৰৰ ফালে মাৰ্ক কৰি দিব আৰু তলৰখিনি এই ধৰণে শ্বেপ দি দিব। এইখন যাতে লৰচৰ নকৰে তাৰ কাৰণে পিন আপ কৰি লৈছোঁ। আৰু তাৰপিছত প্ৰথমতে আমি বাহিৰৰটো কাটি লৈছোঁ আৰু তাৰপিছত ভিতৰৰটো ভিডিঅ'ত দেখুওৱাৰ ধৰণে কাটি ল'ব। এই নেক ডিজাইনৰ আমাৰ দুটা পাৰ্ট ওলাব। আৰু এতিয়া ভিতৰৰ পাৰ্টটো কাটি লৈছোঁ। আৰু এতিয়া মই আপোনালোকক মেলি পিনে দেখুৱাই দিছোঁ। এইটো হ'ল বাহিৰৰ পাৰ্ট আৰু এইটো হ'ল ভিতৰৰ পাৰ্ট। এয়া হৈ গ'ল। এতিয়া হওক লাইনিঙৰ কাপোৰত এইটো কাটি লওঁ। ইয়াতে আপোনালোকে মেইন ফেব্ৰিকৰ লগত মিলাকে লাইনিঙৰ কাপোৰ ব্যৱহাৰ কৰিব। আৰু এই কাপোৰৰ বহলটো হৈছে 12.5 ইঞ্চি আৰু দীঘলটো হৈছে 10.5 ইঞ্চি। আৰু কাপোৰখন ফ'ল্ড কৰি দিছোঁ। আৰু তাৰপিছত যিটো আমাৰ পেপাৰ পেষ্টিঙৰ বন্ধ ছাইড আছে সেইটো ভিডিঅ'ত দেখুওৱাৰ ধৰণে বন্ধ ছাইডৰ লগত মিলাই লৈছোঁ আৰু এই ধৰণে পাৰি লৈছোঁ। আৰু তাৰপিছত ইয়াতে এটা মাৰ্ক কৰি দিব আৰু তাৰপিছত তাতে কাট এটা দি দিব। আৰু এইখন এই ধৰণে মেলি ল'ব কাপোৰখন। আৰু এতিয়া যিটো চাইনিং পাৰ্ট আছে সেইটো ভিতৰৰ ফালে দি পিনে আৰু যিটোত আমি দুটা কাট দিছিলোঁ সেইটোত ভিডিঅ'ত দেখুওৱাৰ ধৰণে মিলাই ল'ব আৰু এইখন পাৰি দিব ভালকৈ। এয়া দেখিছে দুইটা কাট মিলাই দিছোঁ আৰু এতিয়া ইয়াৰ ওপৰত ষ্টিক কৰি দিছোঁ যাতে কাপোৰখনৰ লগত পেপাৰ পেষ্টিংটো লাগি ধৰে। আৰু এতিয়া 1/2 ইঞ্চিত এই ধৰণে পেপাৰ পেষ্টিঙৰ চাইডে চাইডে এটা মাৰ্ক কৰি দিছোঁ চাৰিওফালে। আৰু তাৰপিছত এইখিনি কেঁচি দি কাটি লৈছোঁ। আৰু এইখন এই ধৰণে ফ'ল্ড কৰি চিলাই কৰি দি দিছোঁ।
আৰু মাজে মাজে সৰু সৰু প্লেটছ দি দিছোঁ যাতে এইখন এই ধৰণে শ্বেপ দিব আমাৰ সুবিধা হয়। তাৰপিছত এইখন এই ধৰণে দুই জাপ দিব যাতে মাজৰ পইণ্টটো ওলায় আৰু ইয়াতে এটা কাট দি দিব। এয়া দেখিছে মাজত এটা চিন হৈ গৈছে আৰু ফ্ৰণ্ট কুৰ্টাৰ পাৰ্টটোতো আমি এই ধৰণে দুই জাপ দিছোঁ আৰু চিধা ছাইডত এই ধৰণে 5 জাপটো দিব আৰু কাপোৰটো সমানকৈ লৈ ল'ব। এটা কাট দিছোঁ আৰু তাৰপিছত এখন মেলি লৈছোঁ আৰু চিধা ছাইড ফ্ৰণ্ট কুৰ্টাৰ পাৰ্টৰ চিধা ছাইডটোতহে আমি এই ধৰণে স্কেলেদি আঁচ টানি ল'ম। এয়া মই চকেদি মাৰ্ক কৰিছোঁ, যিটো ইজিলি গুচি যাব, নহ'লে পেঞ্চিল বা পেন ইউজ নকৰিব, নহ'লে দাগটো থাকি যাব, যিহেতু আমি এইটো চিধা ছাইডত কৰিছোঁ। আৰু পেপাৰ পেষ্টিং লগোৱা লাইনিঙৰ পাৰ্টটোতো দুয়োফালে মাজত এই ধৰণে আঁচ টানি দিছোঁ। এতিয়া পেপাৰ পেষ্টিঙৰ কাপোৰখন ফ্ৰণ্ট কুৰ্টাৰ চিধা পাৰ্টত এই ধৰণে পাৰি দিছোঁ আৰু ভালদৰে পিন আপ কৰি লৈছোঁ। এটা সমানকৈ ল'ব আৰু ফ্ৰণ্ট কুৰ্টাত পাৰা আঁচডালৰ লগত পেপাৰ পেষ্টিঙৰ আঁচডাল মিলাই লৈছোঁ। পিন আপ কৰি ল'ব যাতে কাপোৰখন লৰচৰ নকৰে আৰু তাৰপিছত এই ধৰণে আমি চিলাইটো কৰি ল'ব লাগিব। একেবাৰে ছাইডে ছাইডে কৰিব লাগিব, পেপাৰ পেষ্টিঙত নকৰিব। পেপাৰ পেষ্টিঙত ঠিক কাষে কাষে আমি চিলাইটো কৰি দিব লাগিব। আৰু ভাঁজবিলাকত বেজিটো সোমাই পিনে কাপোৰখন ঘূৰাই পিনে চিলাইটো কৰি দিব ভিডিঅ'ত দেখুওৱাৰ ধৰণে। এতিয়া 0.25 ইঞ্চি, যিটো আধা ইঞ্চিৰ আধা হয়, তাতে এই ধৰণে আমি ছাইডে ছাইডে মাৰ্ক কৰি আঁচ টানি দিছোঁ আৰু তাৰপিছত এইখিনি কাটি দিছোঁ। কাটা হৈ গ'ল। এতিয়া সৰু সৰুকৈ কাট দিছোঁ, চাব যাতে আমাৰ চিলাইটোত কাটা নাযায়। আৰু যিবিলাক এই ধৰণে কোণাবিলাক ওলাই আছে, সেই কোণাকেইটা কাটি দিব, তেতিয়া আমাৰ উল্টাই দিওঁতে সুবিধা হ'ব। যি ধৰণে ভিডিঅ'ত দেখুৱাইছোঁ ঠিক সেই ধৰণে কাপোৰখন উল্টাই দিব আৰু এয়া আমাৰ উল্টোৱা হৈ গ'ল। আৰু এতিয়া ইয়াৰ ওপৰত ইস্ত্ৰি কৰি দিব। আৰু পেপাৰ পেষ্টিঙৰ যিটো ভিতৰৰ পাৰ্টটো আছিলে, সেইটো এই ধৰণে যিটো কুৰ্টাৰ মেইন ফেব্ৰিকৰ কাপোৰ হয় তাতে লগাব লাগিব। ইয়াতে এই ধৰণে দুটা পিচ লৈছোঁ আৰু ইয়াৰে দীঘলটো হৈছে 6.5 ইঞ্চি আৰু বহলটো 6.5 ইঞ্চি আৰু ভিতৰৰ ফালে আমি চিধা ছাইডটো ৰাখিছোঁ। ইয়াৰ পৰা ইয়ালৈকে আমি চিলাইটো কৰিব লাগিব। আৰু পেপাৰ পেষ্টিঙত চিলাইটো নকৰিব, পেপাৰ পেষ্টিঙৰ ঠিক কাষে কাষেই চিলাইটো কৰিব। এইখিনি ডাবল ষ্টিচ কৰি দিব। ঠিক তেনেধৰণে সেইটো পিছো এই ধৰণে চিলাই কৰি ল'ব। আৰু এই দুটা আমাৰ চিলাই কৰা হৈ গ'ল। আৰু এতিয়া এই ধৰণে মাৰ্ক কৰি লৈছোঁ। যিটো ছাইডে আমি চিলাই কৰিছোঁ সিফালে কাপোৰ 0.25 ইঞ্চি এৰিছোঁ আৰু যিটো ফালে আমি চিলাই কৰা নাই সেইটো ফালে 1.25 ইঞ্চি কাপোৰ এৰিছোঁ। আৰু এতিয়া এই মাৰ্ক কৰা চিনটোতাত আমি কেঁচি দি কাটি ল'ব লাগিব কাপোৰখিনি। যিটো ফালে চিলাই কৰিছোঁ সেইটো ফালে সৰু সৰু কাট দি দিছোঁ আৰু কৰ্ণাৰটোক কেঁচি দি কাটি দিছোঁ। তাৰপিছত এইটো কাপোৰটো উল্টাই দি দিছোঁ। কোণাটো বেজি দি ওলাই লৈছোঁ। তাৰপিছত পিন আপ কৰি লৈছোঁ যাতে কাপোৰখন লৰচৰ নকৰে আৰু আমাৰ চিলাই কৰাত যাতে সুবিধা হয়।
তাৰ পিছত 1.5 ইঞ্চি বা 1.25 ইঞ্চিত এই ধৰণে দাগ দি ল'ব। তাৰ পিছত দুইটাতে মাৰ্ক কৰি দিছোঁ আৰু এয়া আমাৰ মাৰ্ক কৰা হৈ গ'ল আৰু এই মাৰ্ক মতে চিলাই কৰি দি দিছোঁ। আৰু এতিয়া 1 ইঞ্চি ডিষ্টেঞ্চ ৰাখি এই ধৰণে পিন আপ কৰি দি দিছোঁ। এতিয়া ইটো চাইডেও 1 ইঞ্চি ডিষ্টেঞ্চত পিন আপ কৰি দি দিছোঁ। এই ধৰণে পিন আপ কৰি চিলাই কৰিলে আমাৰ চিলাইটো একেবাৰে জোখত পৰিব। এতিয়া ইয়াৰ পৰা ইয়ালৈ চিলাইটো কৰি ল'ব লাগিব আৰু তাৰ পিছত ইয়াৰ পৰা ইয়ালৈ একেবাৰে ডিজাইনটো যেনেকৈ আছে ঠিক তেনেকৈ চিলাইটো কৰিব লাগিব। প্ৰথমতে ওপৰৰ চিলাইটো কৰি ল'ব লাগিব আৰু চিলাইটো একেবাৰে কাষে কাষে কৰিব। এইটো আমাৰ চিলাই কৰা হৈ গ'ল আৰু এতিয়া এইখিনি চাইডে চাইডে চিলাইটো কৰি দিব লাগিব। আৰু কৰ্ণাৰটোত বেজিটো থৈ কাপোৰখন ঘূৰাই পিনে আকৌ চিলাই কৰি দিব। আৰু এয়া আমাৰ নেক ডিজাইনটো চিলাই কৰা কমপ্লিট হৈ গ'ল। নেক ডিজাইনৰ এই তিনিওটা কোণাত আপোনালোকে ইচ্ছা কৰিলে মণি লগাই দিব পাৰে। মই ইয়াতে লগাই দিছোঁ আৰু এয়া তিনিটা মণি আমি লগাই দিলোঁ। এতিয়া যিখিনি ছাইডৰ চিলাই আছে পিছফালেদি হেণ্ড ষ্টিচ কৰি দি দিব। আৰু এয়া আমাৰ নেক ডিজাইনটো কমপ্লিট হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, বাই বাই।